নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, এতিয়া ৰাসৰ সময়, ৰাস পূৰ্ণিমাৰ সময়। এতিয়া চৌদিশে অসমৰ বিভিন্ন প্ৰান্তত এতিয়া ৰাসৰ উৎসৱ পালন কৰা হৈছে। আমাৰ ইয়াতো কৰা হৈছে শিৱসাগৰ এই আমাৰ শিৱসাগৰ জিলাতো কৰা হৈছে, শিৱসাগৰ চাৰিআলি। ইয়াৰ এইবাৰ 25 বছৰ গৌৰকিছে এইবাৰ আমাৰ ৰাসভাগী। তাকে আপোনালোকৰ সমগ্ৰ পৰিৱেশটো দেখুৱাম। অকণমান দেৰি পিছতে ভাগৱত ভ্ৰমণ আৰম্ভ হ'ব। তাৰপিছত মই উদ্যোক্তাসকলৰ লগতো কথা পাতিম। তাৰপিছত ৰাতিলৈ আপোনালোকক অলপ ক্লিপ দেখুৱাম ৰাসৰ বলক। আৰু এইবাৰ মোৰ পিছফালে ৰেলৱে ষ্টেচনটো আছে, আমাৰ শিৱসাগৰ ৰেলৱে ষ্টেচনটো। শিৱসাগৰ চাবলৈ আহোঁতেই মোৰ বন্ধুক লগ পালোঁ, বহু দিন স্কুলীয়া দিনা বন্ধু চিটু। প্ৰায় কিমান বছৰ মই লগ পাইছোঁ বাৰু? আমি প্ৰায় 15 বছৰমানৰ পিছত লগ পাইছিলোঁ। 2005-06 মানত শিৱসাগৰ কলেজত লগ পাইছিলোঁ। কিন্তু আমি 2002 চনত মেট্ৰিক দিছোঁ শিৱসাগৰ গভৰ্ণমেণ্ট স্কুলৰ পৰা। আকৌ শিৱসাগৰ কলেজত মই পঢ়ি থাকোঁতে তেতিয়া লগ পাইছিলোঁ। আপোনাৰ আজি প্ৰায় আপোনাৰ ক'বলৈ গ'লে হ'ল আৰু 20টামান বছৰ লগ পাইছোঁ। ভাল লাগিছে, বহুত ভাল লাগিছে। এতিয়া যিহেতু আপোনালোকে মোৰ কেমেৰাত দেখিছে, আপোনালোকে যিহেতু ৰূপালী জয়ন্তী বৰ্ষৰ এইবাৰ গৌৰৱ নহয় জানো, এইবাৰ এওঁলোকক এই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হৈছে। তেওঁলোকে প্ৰাক্তন কৰ্মকৰ্তা আছিলে, আৰু মোৰ বন্ধুৱে সুশীল মোহন মোৰ লগত আছে। তেওঁ বিতংকে ক'ব। এই আছে আমাৰ যোগেন তামুলী, আমাৰ আগৰ বাইন আছিল। সেই তেখেত ন? তেখেত এতিয়া বাৰু তেওঁ এতিয়া বেলেগ তেওঁ শিষ্য আছে, এতিয়া শিষ্য আছে যি বৰা বুলি কয়। বুজিছোঁ। আমি এইকেইজন আছিলে আগত আমাৰ চেক্ৰেটাৰী। হয় ঢুকাল। এইফালে আছে আমাৰ দশৱতাৰ কাৰণে 25 বছৰ পূৰ্বে এখেতলোকেই আৰম্ভ কৰিছিলে, হয় নাই বাৰু? তেখেতলোকে আৰম্ভ কৰিছিলে ৰাসভাগী ইয়াত। হয়, এইবোৰ দশৱতাৰ দেখুওৱা হৈছে, গোটেই দিয়া হৈছে। মৎস্য কুমৰ পৰা কলকিলৈকে, কলকি অৱতাৰলৈকে হ'ব আপোনাৰ 14 পৰা। পৰৱৰ্তী কাৰ্যসূচী কি আছে? 14 মানৰ পিছত 25 বছৰ আমাৰ ভাগৱত ভ্ৰমণ হ'ব। ভাগৱত ভ্ৰমণ হ'ব। ভাগৱত ভ্ৰমণৰ পাছত 25 বছৰ কাৰণে 25খন আমাৰ ফ্লেগ দিয়া হৈছে। বিলাক দিয়া। এতিয়া উদ্যোক্তাসকল বহি আছে এইফালে। নামঘৰ ভাগি এই নামঘৰ মাজত আমি শ্ৰী কৃষ্ণ ৰাসলীলা উদযাপন কৰিছিলোঁ। আৰু আজি আমি ভাল পাইছোঁ যে আমি শিৱসাগৰৰ নগৰৰ, বিশেষকৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দায়িত্ব থকা সন্মানীয় বিষয়ববীয়াসকলক আজি আমন্ত্ৰণ জনাবলৈ আমি এটা সুযোগ পাইছোঁ। তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ সহযোগিতা আগবঢ়াৰ কাৰণে। আৰু পতাকা উত্তোলনৰ কাম আমি আগবাঢ়িছোঁ পতাকা উত্তোলনৰ দিশে। আৰু এতিয়া মই পতাকা উত্তোলন কৰিবৰ কাৰণে সন্মানীয় সভাপতি ডাঙৰীয়াৰ পৰা আদি কৰি সন্মানীয় স্থায়ী সমিতিৰ সভাপতি ৰমা গগৈ, কাৰ্যকৰী সাধাৰণ সম্পাদক, সন্মানীয় সভাপতি উদযাপন সমিতি, আৰু আমি সকলোকে পতাকা এখনকৈ পতাকা উত্তোলন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ উদযাপন সমিতি কৰ্মকৰ্তাসকলক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ৱাও, কি সুন্দৰ লাগিছে, কি ঐতিহাসিক মুহূৰ্ত। 25 বছৰ গৌৰৱৰ বাবে 25খন পতাকা উত্তোলন কৰা হৈছে। প্ৰত্যেকখন পতাকাৰ এগেইনষ্টত এজন বিশিষ্ট লোক, আৰু তেওঁলোকে উত্তোলন কৰিছে। তাৰে ভিতৰত এখন পতাকাৰ উত্তোলন কৰিছে মোৰ বন্ধু চিটু বৰুৱাই, যাক মই আপোনালোকক অলপ আগতে চিনাকি কৰাই দিছিলোঁ। তেওঁ এজন বৰ্তমান সংগ্ৰামী নেতা হয়। ৱাও, মজা লাগিছে। বিভিন্ন জাতি, উপজাতি, বিভিন্ন ধৰ্মাৱলম্বী ৰাইজ একত্ৰিত হৈ এই অনুষ্ঠান ভাগি আমি আয়োজন কৰিছোঁ। আৰু আমি এনেদৰে আমি থাকিব পাৰোঁ, আৰু এই ধৰ্মধ্বজা থলীতে আমি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ।
নিৰঞ্জন প্ৰভু নিত্য নিৰঞ্জন। আৰু পিয়লি ফুকননগৰ ৰেলৱে ষ্টেচন চাৰিআলি ৰাস কমিটিয়ে এইবাৰ ৰূপালী জয়ন্তী বয়সত 3 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছে। আজি প্ৰথম দিনা বন্ধুসকল আকৌ গধূলি ওলাই আহিছোঁ ৰাস চাবলৈ, আমাৰ ৰাস উৎসৱ চাবলৈ আমাৰ ষ্টেচন চাৰিআলি ৰাসথলীতে। অলপ চাম আৰু আপোনালোকক দেখাম অলপ ক্লিপ। ৰাস চাবলৈ ৰাতিটো চাবনে? কালি দিন নাই চাগে, কাইলৈ বন্ধ, নানক বন্ধ, কাইলৈ চাম বুলি আশা কৰি আহিছোঁ। অঁ, কাইলৈতো নেশ্যনেল হ'লগে, তাকেতো আমি অকণমানে চাম পোৱালি সেইবুলি আহিছে নেকি? নাই, অকল আহে। আজি আপোন মোৰ হে দৈৱতীৰ গৰ্ভজা অস্তম হন্তনে তনে আন্ধাৰ গৰিবত মৰণৰ সবে আহে সবে আহে মনত যে পৰিছে সেই আপুনি পাহৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ আৱৰণ দিশ কৰি দিছে আকাশবাণীয়ে। আজি আমাৰ ৰাসভাগী আমাৰ ষ্টেচন চাৰিআলি ৰেলৱে কলনী কমিটিৰ আজি 3 দিনত আমি উপনীত হৈছোঁহি আৰু আজি অন্তিম দিনা। আনকৈ এইবাৰ ৰূপালী জয়ন্তী হোৱা উপলক্ষে 3 দিনীয়া কৰিছে নহয়? অঁ, নহ'লে 2 দিনতে শেষ কৰে। এইবাৰ 3 দিনীয়া কৰিছে। আজি কালি মহাৰাস হৈ গ'ল, কালি ৰাস উৎসৱ সমাপ্ত হ'ল। ইয়াত অঁ, কালি কংসবদ্ধ হৈ গৈছে, কালি চব হৈ গ'ল। আৰু আজি কেৱল কি আছে? আজি সাংস্কৃতিক সন্ধিয়া আছে, সম্বৰ্ধনা অনুষ্ঠান আছে। ৰাস উৎসৱৰ আজি 3য় দিনত উপনীত হৈছোঁহি। আজি বিশেষ নাই, সাংস্কৃতিক সন্ধিয়া আৰু পুৰণি নৃত্যশিল্পীসকলে যি ৰাস সমিতিত প্ৰাক্তন মহাৰাষ্ট্ৰ নৃত্যশিল্পীসকলে তেওঁলোকৰ নৃত্য পৰিৱেশন কৰিব উদ্যোক্তাসকলৰ অনুৰোধত। ইমানে আৰু আছে কিবা কিবি অনুষ্ঠান। এই ষ্টেচন চাৰিআলি ৰেলৱে কলনী ৰাস কমিটিয়ে আজি 25টা বছৰে ৰাস উৎসৱ উদযাপন কৰি আহিছে। ইয়াত বিভিন্ন ধৰ্ম জাতি জনগোষ্ঠীৰ সমন্বয় ঘটিছে, একত্ৰিত হৈ এক জাতিৰ পৰিচয় দিছেহি। এয়া হৈছে অসমীয়া জাতি, অৰ্থাৎ ক'বলৈ গ'লে এক বৃহৎ অসমীয়াৰ জাতিৰ মিলনৰ সমন্বয় ক্ষেত্ৰ হৈছে এই পিয়লি ফুকন নগৰ ষ্টেচন চাৰিআলি ৰেলৱে কলনী ৰাস কমিটি।
ইয়াত উদ্যোক্তাসকলৰ মাজতে বিভিন্ন মুছলমান ধৰ্মাৱলম্বী লোকো আছে আৰু তেওঁলোক ৰাগ ভাগীত আজি অত বছৰে ওতঃপ্ৰোতভাৱে জড়িত হৈ অসমীয়া সংস্কৃতিৰ হকে অৱদান আগবঢ়াই আহি আছে। শংকৰ আজান ফকীৰৰ পবিত্ৰ মিলনভূমি অসম, য'ত কোনো সাম্প্ৰদায়িকতা নাই, আছে কেৱল এক পৰিচয়, আমি অসমীয়া, আমি এক জাতি এক প্ৰাণ, আমি অসমীয়া, আমি চিৰদিন অসমীয়া। মোৰ স্বামী প্ৰাচীন বৰগোহাঁই আৰু অনেক ডেকা ৰদত পৰিছে, আমিনো বহি থাকো কিয়? হাতত হেংদাংটিৰ ধৰু চলাব পৰাকৈ আমাৰোতো বাহুত শকতি আছে। বিদেশী বঙালবোৰ এইবাৰ আমাৰ ঘৰত সোমাই আমাৰ গাত হাত দিয়াৰ আগে আমি সিহঁতৰ হাত ভৰিবোৰ পৃথক কৰি দিওঁ হওক। ঐ কি চাই আছ? বল যাওঁ ৰঙলৈ, সকলো ভাগকৈ জয় অসমৰ জয়। বৰ্তমান নৃত্য কৰা এই নৃত্যশিল্পীসকল পৰিৱেশন কৰা এই নৃত্যশিল্পীসকলে এই ষ্টেচন চাৰিআলি ৰেলৱে কলনীৰ ৰাস কমিটিৰ প্ৰাক্তন নৃত্যশিল্পীসকল আছিল, যিয়ে মহাৰাসত নৃত্য পৰিৱেশন কৰিছিল যি কেইবাবছৰৰ আগতেই। ইয়াৰ মাজত কেইগৰাকীমান নৃত্যশিল্পী এই ৰাস কমিটিৰ প্ৰথম পৰিচালক, নৃত্য পৰিচালক তথা স্ৰষ্টা আৰু জন্মদাতা স্বৰ্গীয় যোগেন তামুলী কিছু আছিল। বৰ্তমান এই সকলো নৃত্যশিল্পীয়ে কোনো ৰাসৰ লগত জড়িত নাই, অৱসৰ গ্ৰহণ কৰিছে বুলি ক'ব লাগিব। এইবাৰ ৰূপালী জয়ন্তী হোৱা হেতুকে আৰু উদ্যোক্তাসকলৰ অনুৰোধত আজি তৃতীয় দিনা সাংস্কৃতিক সন্ধিয়াৰ নিশাৰে তেওঁলোকে দৰ্শকৰ বাবে মহাৰাসৰ নৃত্য পৰিৱেশন কৰিছে। তাৰ বাবে আমি আৰু সকলো দৰ্শকসকল যথেষ্ট ভাগ্যৱান বুলিয়ে ক'ব লাগিব।
যমুনাৰ পাৰৰ ৰাস ক্ৰিয়াৰ দৰে হৃদয়ত প্ৰেমৰ লীলা যমুনাক লৈহে জীৱাত্মা অৰ্থাৎ ইয়াত গোপীসকলক কোৱা হৈছে আৰু পৰমাত্মা অৰ্থাৎ কৃষ্ণৰ মিলনৰ প্ৰক্ৰিয়া সম্পন্ন হ'ব পাৰি। শ্ৰদ্ধা ভক্তিৰে ৰাসলীলাৰ অমৃত সিন্ধু পান কৰাজনে পৰমজনৰ লগত একাত্ম হৈ পৰমানন্দত নিমজ্জিত হ'ব পাৰি বুলিয়েই বিশ্বাস কৰি আজিও অতি শ্ৰদ্ধা সহকাৰে শৰতৰ পূৰ্ণিমাত ৰাস উৎসৱ পালন কৰা বিশেষভাৱে সহায় হয়। কৰিছে মোৰ বন্ধু সুশীল মোহনে। তেওঁৱে আমন্ত্ৰণ কৰি আনিছে, নহ'লে বা ভিডিঅ'ত আমি ভবা নাছিলোঁ। যি কি নহওক আমি ৰাস উপভোগ কৰি 3 দিন বৰ ভাল লাগিলে। আৰু ৰাস আমাৰ জাতীয় জীৱনৰ আমাৰ অসমীয়াৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ নহয়নে? গতিকে বৰ্তমান যি হওক ভিডিঅ'টো আমি আজি ইয়াতে সমাপ্ত কৰিছোঁ। ৰাস উৎসৱো শেষ হৈছে, আমি ভিডিঅ'টো শেষ কৰিছোঁ। ভাল পালে লাইক কৰিব, আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা পাইছে, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যিসকল নতুনকৈ আহিছে। বাই, জয় অসম কৈ দিয়া। জয় অসম।